নালাগে 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 তুমি যে তোমাৰ ভুল বুজি পাইছা ইয়াতে মই খুশি হৈছো কথা কবহে আহিছো তোমাক মই ইমান নিষ্ঠুৰ বুলি ভবা নাছিলো নহয় তুমি তোমাৰ নিজৰ দেউতাৰ নিচিনা মানুহ এজনক ওলাই দিব পাৰিলা ঘৰৰ পৰা আমাৰ তাত গৈছিলে মই তেওঁলোকক ভাবিছিলো কিন্তু মৰিব গৈছিলে আমাৰ তাৰে ল'ৰা কেইজন মানে ধৰি থৈছিল দেউতা মৰিব গৈছিল নেকি ভাগ্য ভাল কেইজনমান ল'ৰাই ধৰিছে বুলি ভুলটো বুজি পাইছা সেইখিনিয়ে বহুত হ'ব এতিয়া মই যাওঁ এইখিনি খবৰ কাৰণে আহিছিলোঁ বোৱাৰী তুমি বহা বহাচোন চা বোৱাৰী মই কেইটামান কথা কৈ যাম কাৰণ মই ইয়াতে বেছি দিনৰ থাকিম বুলি অহা নাই মই তাৰমানে এওঁ শহুৰ বুঢ়া আছিল নহয় এওঁৰ সৰু ভাই এওঁ আমাৰ ডাঙৰ ভাই আৰু মই সৰু মই ডিব্ৰুগড়ত থাকোঁ তাৰমানে বোৱাৰীটো বহুত ভুল কৰিছে আমিও ইয়াত নাথাকোঁ এওঁৰ ফেমিলিটো চাওক দুজন মানুহ মাত্ৰ আমাৰ ভাতিজাজন বাহিৰতে থাকে কি ধুনীয়াকৈ চলিব লাগে শহুৰ আৰু বোৱাৰী নে কি আজি আমি তাত থাকোঁ ইয়াতে কি হয় কি নহয় আমিতো গম নাপাওঁ পিছতে গম পালোঁ যে ঘৰৰ পৰা ওলাই দিছে হাত কাপোৰ নিদিয়ে সেই শুনিছোঁ মৰিব গৈছে আৰু ইয়াতে বোলে কোনোবা মহিলাই ঘৰত গৈ বোলে ভাত খাইছিল বোলে কাৰ ঘৰৰ পৰা ভাত খাইছিল তোমাৰ ঘৰত তুমিয়ে তোমাৰ ডাঙৰ ভাইক ভাত দিছিলা কি নাম তোমাৰ কৰবি আছে ক'লে মোক যি কি নহওক নাপায় এনেকুৱা কৰি কোনো সন্তানে নিজৰ পিতৃ মাতৃক অমান্য কৰিব নোৱাৰে হয় অলপ বুজাবাচোন তুমি যিহেতু আচলতে সংসাৰ কি আমি সংসাৰ মায়াৰ সংসাৰত আবদ্ধ হৈছোঁ আমি এই আছোঁ এই নাই আমাৰ জীৱনৰ কি প্ৰকাৰ কথাতে নকয় জানো বোলে যেনে কৰ্ম তেনে ফল যেছে কাৰণে এছে কৰ্মী আমি যদি আজি আমাৰ নিজৰ দেউতাক মাক ভাত কাপোৰ নিদিওঁ আমাক এটা সময়ত আমাৰ ল'ৰা ছোৱালী ভাত পাতে নাই কি দুনিয়াখন এনেকুৱাই চলি কিন্তু আজিকালি মানুহবোৰ ইমান নিষ্ঠুৰ হৈ গৈছে নিজৰ পিতৃ মাতৃক একদম ৰাস্তাৰ কুকুৰৰ নিচিনা ব্যৱহাৰ কৰা এইটো বহুত ভুল যি কি নহওক মই বেছি দেৰি নকৰোঁ মই দাদাক ধৰিছোঁ তাতে কেইজনমান ল'ৰাই ধৰিছিল মই বহাই থৈ আহিছোঁ মই দাদাক লৈ আহোঁ আৰু মই দাদাক ঘৰত সমজাই দি মই ইয়াৰ পৰা আজিয়ে মই ৰাতি ঠিক 9টা মানত গুচি যাম বুজিছ আৰু তেনেকুৱা ভুল নকৰিবা শাস্তি নিদিবা মিলা প্ৰীতিকে চলিবা বুঢ়া মানুহ কেইদিন বাচিব কচোন আমাৰ দেহাৰ কি ভৰসা আমাৰ জীৱনটো এটা কচুৰ পাতৰ পানী নাই কি কয় সেইকাৰণে তুমি এনেকুৱা ভুল দ্বিতীয়বাৰ নকৰিবা তোমাৰো ঘৰত মা দেউতা আছে তুমি ভালদৰে শুশ্ৰূষা কৰিবা এই বুঢ়াজন আজি আছে কালি মৰি যাব নাই কি আজি তুমি এনেকুৱা কৰাৰ কাৰণে মই খুব আঘাত পাইছোঁ মোৰো ল'ৰা ছোৱালী আছে মোৰো তেনেকুৱা মোৰো বোৱাৰী আছে এনেকুৱা নকৰে বুজিছ ঠিক আছে তোমালোকে বহা তেতিয়াহ'লে মই নবহোঁ হা মই যাওঁ মই দাদাক পঠাই দি আছোঁ ঠিক আছে মৰিম বুলি গেলোঁ মৰিব নিদিলে মোৰ জীৱনত শান্তি নাই
তুমি বোৱাৰী মই মৰিব গৈও আৰু নমৰিলো বোৱাৰী কোন তুমিতো মোক ভাত দিছিলা সেইদিনাখন তুমি ভাত মুঠা খাই তোমাৰ ঘৰত মই সেই খাৱাই খাৱা আৰু মই ভাবিছোঁ নাই আৰু ঘৰত ঘূৰি নাহোঁ মই জীৱনটো বৰবাদ কৰি দিম মোৰ শান্তি নাই কিন্তু মই আকৌ যেন এইখন ঘৰত আকৌ ঘূৰি আহিম বোৱাৰী তুমি যে তোমাৰ ভুল বুজি পাইছা মই তাতে সন্তুষ্ট হৈছোঁ মানুহে ভুল কৰিলে সেই ভুলৰ প্ৰায়শ্চিত্ত হ'লে তাৰ বাহিৰে আৰু কি হ'ব পাৰে মানুহৰ জীৱনত কোনো গেৰেণ্টি নাই কিন্তু তুমি যে ভুলটো অনুভৱ কৰিছা মই খুচি হৈছোঁ বোৱাৰী বহা তুমি বহা মই তোমাৰ ঘৰত ভাত মুঠা খাই মই জীৱনত পাহৰিব নোৱাৰোঁ তোমাৰ ভাত মুঠাই যেন মই নতুন জীৱন দিছে মই এনেকুৱা লাগিছে সঁচাই মই মৰা মানুহ আকৌ উভতি আহিলোঁ নালাগে 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 তুমি যে তোমাৰ ভুল বুজি পাইছা ইয়াতে মই খুচি হৈছোঁ নালাগে আচ্ছা নালাগে মানুহে ভুল কৰিলে তাক ক্ষমা কৰি দিব লাগে ভুলটো অনুভৱ কৰিছা হ'ব হ'ব মাজনী